তহঁতৰ গৰুহাল নিবলৈ আহিছিলোঁ হৰেশ্বৰ। তামোল এখনো মানুহজনীয়ে কাটি দি পঠিয়াইছে। এয়া ল। তই বৰ জনাবলৈ আহ দেই। আজিৰ যুগত আৰু সেই তামোল পাণ দি মাটি কিনা, গৰু খোজা এইবিলাক দিন আছে নেকি? আমাৰ হাল আকৌ বানপানী আহোঁতে মৰি থাকিলে নহয়। পিছে কথা এটা হ'ল নহয় মহেশ্বৰ, আমাৰ গৰুহাল বিকি দিলো। এতিয়াহে বৰ বিপদত পৰিলো। খেতি চেতি বাদ দিছো আৰু কণ্ট্ৰলৰ চাউলকেইটা পাওঁৱেচোন। তেল নিমখ খাবলৈ ঘৰৰ সেই শাক পাচলি দুটামান বিক্ৰী কৰোঁ আৰু হৈয়ে যায়। ল'ৰা আৰু বোৱাৰীচোন টাউনতে থাকে, আৰুনো আমিনো আৰু বুঢ়া বুঢ়ী দুটাইনো কিনো খেতি কৰি খাম এইটো বয়সত। নহ'লে কাম এটা কৰ মহেশ্বৰ, ৰমেশৰ ঘৰৰ ট্ৰেক্টৰখনকে খুজিবি যা। ট্ৰেক্টৰ লগালেচোন বৰ দাম পৰিব। হাজিৰা কৰা টকা কেইটাই যেন তেন তেল নিমখ কেইটা খাবলৈ হৈছেগৈহে। তথাপিও তই কৈছ যদি এবাৰ মই সুধি চাওঁগৈ বাৰু। হেৰা শুনিছানে? পানী এবাতি দিয়াচোন। এয়া লওক পানী। গৰু পালেনে আপুনি? গৰুহাল নাপালো নহয়, বিক্ৰী কৰি দিলে বোলে। আৰু আহোঁতে ট্ৰেক্টৰৰ কথাও সুধি আহিলোঁ, কিন্তু ট্ৰেক্টৰতচোন বৰ দাম কৰিলে। এতিয়া ইমান টকা ক'ত পাম বাৰু? এৰা বুজিছানে, আমাৰ দিনতে বৰ ভাল আছিলে দেই। ঠিকেই কৈছে আপুনি, আগৰ দিনবোৰে বৰ ভাল আছিলে। আমি ডেকা থাকোঁতে কিমান যে ফূৰ্তি কৰিছিলোঁ পথাৰত। এইদৰে মানুহ বিচাৰি ফুৰিবলগীয়া হোৱা নাছিলে। ইজনীয়ে সিজনী ঘৰত ৰুবলৈ গৈছিলোঁ, আকৌ তাই বদলি দিবলৈ আহে। আৰু পথাৰত সময়বোৰ কেতিয়া পাৰ হৈ গৈছিলে গমেই পোৱা নাছিলোঁ। আৰু আজিকালি চোৱা কিমান যে সলনি হৈ গ'ল। টকা দিলেও ৰোৱনি পাবলৈ টান। সঁচাকৈ বৰ সোনকালে পৰিৱৰ্তন হৈ গৈছেও দিনবোৰ। হেৰা, কোনেনো আজিকালি এনেই সহায় কৰি দিব কাৰোবাক, কিবা এটাতো বিনিময়ত বিচাৰিবই। সকলোৱে নিস্বাৰ্থভাৱে সহায় কৰিছে ইজনে সিজনক। কিন্তু আজিকালিচোন বেছিভাগ মানুহে টাউনলৈ ঢাপলি মেলিছে। আৰু এনেকৈ হ'লেচোন আমাৰ উঠি অহা প্ৰজন্মই খেতি কেনেকৈ কৰে খটোকো নাজানিব। বৰ এটা চিন্তাৰ বিষয় হৈ পৰিছে অ'। কিন্তু আপুনি আৰু মই জানো চিন্তা কৰিলে কিবা পাৰ পাম?